এয়া বাতৰি পৰিছে ভণ্ডলোচন ডেকাই। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ কেইটামান নিয়োগ বাতৰি। যদিহে আপোনালোকৰ চাকৰি প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। প্ৰথম নিয়োগ বাতৰি হ'ল অসমত কেইবাখন গাঁৱতো বৰ্তমান মোলৈ খবৰ অনুসৰি মোলৈ আহিছে কেইবাখন গাঁৱতো বৰ্তমান কঠীয়া ৰখীয়াৰ ল'ৰা প্ৰয়োজন হৈছে। যদিহে আপোনালোক কোনোবা গাঁৱত যদি সদায় কোনোবা ল'ৰা বৰ্তমান হেৰি হৈ আছে নিবনুৱা হৈ আছে তেন্তে আপোনালোকে তলৰ ঠিকনাত মই কৈ দিছোঁ। আপোনালোকে তলৰ ঠিকনাটোত গৈ পানি কঠীয়া ৰখীয়াৰ বাবে আবেদন কৰিব পাৰে। তেন্তে এই কঠীয়া ৰখীয়াৰ বাবে আপোনালোকৰ যোগ্যতা হ'ল শাৰীৰিকভাৱে সক্ষম হ'ব লাগিব। অক্ষম হ'লে নহ'ব আৰু গাৰ বৰণ ক'লা হ'ব লাগিব আৰু কাৰণ গোটেই দিনটো ৰ'দত থাকিব পাৰিব লাগিব আৰু 3 নম্বৰতে দৰমহা যিমান লাগে সিমান দিয়া হ'ব আৰু থকা খোৱা ফ্ৰী। 2 নম্বৰটো হ'ল বৰ্তমান অসমৰ কেইবাখন গাঁৱতো বৰ্তমান হেৰি হৈছে কঠীয়া তোলা ৰোৱা কৰিবৰ কাৰণে এজন ল'ৰা প্ৰয়োজন বা চাহ দিবৰ কাৰণে এজন ল'ৰা প্ৰয়োজন। গতিকে আপোনালোকৰ যদি ওচৰে পাছে কোনোবা যদি সদায় ল'ৰা আছে যদি এতিয়াও বৰ্তমান হেৰি হৈ আছে তেন্তে আপুনি তলত দিয়া ঠিকনাটো মই কৰি দিছোঁ। তলত দিয়া ঠিকনাটো আপুনি গৈ পিনি কৰিব পাৰে, ফৰ্ম ফিল আপ কৰিব পাৰে। ফৰ্ম ফিল আপ কৰি পিনি আপোনালোকে কৰিব পাৰে। একদম আপোনাৰ টকা পোৱা চব ফ্ৰী আছে। আপোনালোকৰ দৰমহা যিমান লাগে সিমান দিব, কোনো হেৰি নাই আৰু আপোনাৰ ৰাতিপুৱা আৰু গধূলি দুসাঁজ খাবলৈ ফ্ৰী দিব আৰু ধুনীয়াকৈ AC ৰুমত থাকিবলৈ পাব। এনেকুৱা কোনো চিন্তা নাই। গতিকে আপোনালোকে তলৰ ঠিকনাটোতে আপোনালোকে আবেদন কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু 3 নম্বৰটো হ'ল আপোনাৰ এজন ভাল প্ৰশিক্ষক থকা বা ভাল হেৰি কয় মানুহ প্ৰয়োজন। যিজন মানুহে এটা চুলাই বাতিত এজন মানুহ প্ৰয়োজন হৈছে যিজনে চুলাই সম্পূৰ্ণভাৱে বনাব জানিব লাগিব আৰু চুলাই সম্পূৰ্ণভাৱে হেৰি কৰিব জানিব। প্ৰণালীবদ্ধভাৱে বনোৱা মেলা সকলো প্ৰশিক্ষণ থাকিব লাগিব আৰু তেখেতক যথেষ্টখিনি সুবিধাও দিছে। কি হয় আপোনাৰ যদি কাষ্টমাৰ আহে কাষ্টমাৰৰ লগত এপেক খাবলৈ দিয়া হয় আৰু গধূলি দুপতল চুলাই খাবলৈ ফ্ৰী দিয়া হ'ব আৰু দৰমহা যিমান লাগে সিমান দিব আৰু তেখেতৰ থকা খোৱা সকলো ফ্ৰী হ'ব। গতিকে আপোনালোকে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেতিয়াহ'লে তলৰ ঠিকনাটো মই ডেছক্ৰিপশ্যনত হেৰি কৰি লিংক দি দিছোঁ। আপোনালোকে তলৰ ঠিকনাটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু 4 নম্বৰতে আহিলে আপোনাৰ বৰ্তমান আমাৰ কেইবাখনো হেৰি পৰা আহিছে আমালৈ আহিছে বাতৰি অনুযায়ী আমি হেৰি কৰিছোঁ। কেইবাখনো গাঁৱৰ হেৰি পৰা আমাক হেৰি কৰিছে যে আমাৰ গাঁওবিলাকত যি এতিয়া বৰ্তমান ট্ৰেক্টৰ হৈছে ট্ৰেক্টৰ ধুবৰ কাৰণে এজন ল'ৰা প্ৰয়োজন। যোগ্যতা কোনো হেৰি নাই, নপোৱা হ'লেও আপুনি নাই কাৰণ ট্ৰেক্টৰখন ধুবহে লাগে আৰু তেখেতে যদি ট্ৰেক্টৰখন চলাব জানে তেতিয়া তেখেতক অভাৰটাইম দিয়া হ'ব আৰু যদি ৰাতিও যদি বেলেগ অভাৰটাইম কৰিব বিচাৰে তেতিয়াহ'লে সেইটো অভাৰটাইম কৰিব। কি হয় মালিকে আপোনাৰ ট্ৰেক্টৰ চলাই আহিব, ট্ৰেক্টৰ চলাই অহাৰ ফলত যদি গা বিষ হয় তেতিয়াহ'লে যদি মাছাজ কৰিব জানে তেতিয়াহ'লে মাছাজৰ কাৰণেও আপোনাৰ এক্সট্ৰা উঠি দিয়া হ'ব। গতিকে আপোনালোকে তলতে মই ঠিকনাবিলাক সম্পূৰ্ণভাৱে দিছোঁ। আপোনালোকে তলৰ ঠিকনাটোতে আপোনালোকে হেৰি কৰি যাব আৰু বেছি নকওঁ আজি নিউজ বাতৰি ইমানতে সময় পানী মই পৰৱৰ্তী নিউজ বাতৰিলৈ আপোনালোকে বাট চাই থাকিব বুলি মই আশা ৰাখিলোঁ। ইয়াতে কৈ পিনি আজি ভিডিঅ'টো সময় পানী আজি মই নিউজ বাতৰিৰ পৰা বিদায় দিছোঁ।